উপস্থিত আছে ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হৰমিত সিং, মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত, লগতে উপস্থিত আছে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক। 2019 চনত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছিল জি পি সিঙে। ডিজিপি হিচাপে আজি বিদায় ল'লে জি পি সিঙে। প্ৰতিজন জোৱানৰ খোজত প্ৰতিফলিত হৈছে গভীৰ আত্মবিশ্বাস তথা মাননীয় শ্ৰী জি পি সিং মহোদয়ৰ প্ৰতি থকা তেওঁলোকৰ শ্ৰদ্ধা। মই আজি কোনো বিশেষ বিষয়াৰ নাম ল'ব খোজা নাই, কাৰণ হয়তো ইয়াৰ পৰা কোনোবা নাম ল'লে কাৰোবাৰ মিছ হ'লেতো বেয়া হ'ব। মোক অসম আৰক্ষীৰ প্ৰত্যেক বৰিষ্ঠ আৰু কনিষ্ঠ বিষয়া আৰু কৰ্মীক মোৰ ফালৰ পৰা অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে অসম আৰক্ষীৰ প্ৰায় 200 বছৰীয়া ইতিহাস। আমাৰ হয়তো ইফ আই এম নট মিষ্টেকেন 2 বছৰ পিছত আমাৰ 200 বছৰ শেষ হ'ব। সেইটো সময়ত আমাৰ আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী হৰমিত সিং ডাঙৰীয়া এটা ডাঙৰ এটা বৃহৎ পৰিকল্পনা হাতত লৈছে। সেই পৰিকল্পনা মতে এই 200 বছৰীয়া ইতিহাস আমাৰ চবৰ সন্মুখত অনা হ'ব আৰু এই ইতিহাসৰ এটা ভাগ হিচাপে নিজক পাই মই ধন্য হৈছোঁ। মই আজি মই সন্ধিয়া সময়ত অসম এৰিম। সঞ্চালক প্ৰধানৰ দায়িত্ব হৰমিত সিং ডাঙৰীয়াক অৰ্পণ কৰাৰ পিছত তাৰ আগতে মই মা কামাখ্যাৰ প্ৰতি মোৰ যিটো সদায় শ্ৰদ্ধা আছে, এই বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। আজি মই যি আছোঁ, মোৰ পৰিয়াল যি পজিশ্যনত আছে, এইটো অকল মা কামাখ্যাৰ আশীৰ্বাদত আছে। আমি আজি এই পোষ্টিঙৰ পিছত, অসম এৰাৰ পিছত আমি এবাৰ আমাৰ শ্ৰদ্ধা আৰু আমাৰ হৃদয়ৰ এইটো ভাৱ এইটো অৰ্পণ মা কামাখ্যাৰ শ্ৰীচৰণত কৰিম। মই বিশেষভাৱে অসম আৰক্ষীৰ যিখিনি আমাৰ শ্বহীদ তেখেতসকলক নমন কৰিছোঁ। জি পি সিং মহোদয় is a significant day for all of us. The rank and file of Assam Police has निरीक्षण के लिए हाजिर है। বিভাগীয় নিয়মৰ মাজেৰে মাননীয় শ্ৰী জি পি সিং মহোদয় and the women police commandos in slow march for his calm and composed exterior and for being a mentor, a role model and a source of strength. অংশগ্ৰহণ কৰা প্ৰতিজন জোৱানৰ খোজত প্ৰতিফলিত হৈছে গভীৰ আত্মবিশ্বাস তথা মাননীয় শ্ৰী জি পি সিং মহোদয়ৰ প্ৰতি থকা তেওঁলোকৰ শ্ৰদ্ধা। জি পি সিং মহোদয় is a significant day for all of us. The rank and file of Assam Police has निरीक्षण के लिए हाजिर है।
বিভাগীয় নিয়মৰ মাজেৰে মাননীয় শ্ৰী GP সিং মহোদয়ে and the women police commandos in slow march